হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈকে। আপোনালোকেতো চাগে গম পাইছে মই গুৱাহাটীত আছোঁ বুলি। আৰু গুৱাহাটী অহাৰ কাৰণটো হৈছে ইয়াত পূজা পাতিছে আমাৰ আইতাহঁতৰ ঘৰত। তাই পূজাটো হৈছে মনসা পূজা পাতিছে। আৰু মানে মই ভ্লগ বনাবলৈ ভাবা নাছিলোঁ। অহাৰ পিছত চবেই কয় যে বনা বুলি বনালোঁ। তো তাই মনসা পূজাৰ কিছু দৃশ্য আপোনালোকে চাই লওক। আৰু এই ভিডিঅ'টো দিয়া মূল কাৰণটো হ'ল আপোনালোকে চাগে মোৰ ভিডিঅ' আজিলৈকে ওজাপালি কোনো ধৰণৰ বস্তু দেখা নাই পূজাৰ ৰিলেটেড। এতিয়া আপোনালোকে সেইবাবে চাই লওক। পূজাৰ পিছত আমি গ'লোঁ বিষ্ণু মন্দিৰ। তাত আমি পানী তুলিব গ'লোঁ আৰু তাৰপিছত আমাৰ লগত ওজাপালিও গ'ল। আমি টোটেল 7খনমান গাড়ী গৈছোঁ ইয়াৰ পৰা। তো আপোনালোকে চাই লওক ভিডিঅ'টো। আজিৰ ভিতৰত এই মুহূৰ্ততে তই যা তাৰ বেফুলাৰ ঘৰত লাগি যা। তই বেফুলাৰ ঘুমি থাকোঁ তাই ভাত ঘুমাইছে তই সুপনটো দেখাবি সুপনটো দেখাব।
আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মই ভিডিঅ'টো বনালোঁ আপোনাক কিয় বনালোঁ আপোনালোকক ক'লোৱেই আৰু যিমান পাৰে যিমান শ্বেয়াৰ কৰক ভিডিঅ'টো ভাল লাগিব তেতিয়াহ'লে ইয়াৰ পৰা যাওঁ তো বাই বাই এতিয়া মানে ডাইৰেক্ট ঘৰত যাম গুৱাহাটীৰ পৰা বাই